নমস্কাৰ সকলোলৈকে আমাৰ ইউটিউব চেনেল প্ৰতিভা বিকাশ ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ এজোপা বুৰঞ্জী খ্যাত গছ বাখৰ বেঙেনা। আহকচোন গছজোপাৰ বিষয়ে অলপ অৱগত হওঁ। বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসাগৰৰ নগৰৰ পৰা 30 কিলোমিটাৰ দূৰৈ বকতা মৌজাৰ জবলাটিং আৰু চুহুমুং গাঁৱৰ মধ্যস্থলত অৱস্থিত। গছজোপাৰ চাৰিসীমা হৈছে পূবে জবলাটিং, পশ্চিমে হলংগনি, উত্তৰে চেতিয়া গাঁও আৰু দক্ষিণে দিহিঙীয়া গাঁও। গছজোপাৰ কাষতে গছজোপাৰ নামেৰে নামাংকিত হোৱা বাখৰ বেঙেনা হাইস্কুল, প্ৰাইমেৰী স্কুল আৰু ডাকঘৰ অৱস্থিত। চৰকাৰী অনুদানেৰে সংৰক্ষিত গছজোপা ধনেখনা জানৰ পাৰত অৱস্থিত আৰু এই গছজোপা প্ৰায় 30 ফুট ওখ। লগতে একেটা গুৰিৰ পৰা প্ৰায় 2-3 ফুট বেৰৰ 7ডাল গা গছ মূল এডালৰ পৰা ফেৰেঙনি মেলি বিস্তাৰিত হৈছে আৰু ওচৰতে আৰু এজোপা এডলীয়া গছ আছে। অনুমান কৰিব পাৰি যে সেইজোপাও মূল গছৰে অংশ। গছৰ ডালবোৰ হৈছে লিকতা, পাতবোৰ বছৰৰ মূৰত সৰি পৰে অন্য গছৰ দৰেই। ফুলবোৰ গুলচী ফুলৰ দৰে আৰু গুটিবোৰ মধুৰিআমৰ নিচিনা বেঙেনা আকাৰৰ। বছৰত জেঠ আহাৰত গুটি লাগে আৰু গুটি পকিলে আঁতৰৰ পৰা সেউজীয়া পাতৰ মাজত বাখৰৰ দৰে জিলিকি থাকে। সেইবাবেই গছজোপাৰ নাম বাখৰ বেঙেনা। আৰু ঠাই টুকুৰা বৰ্তমান বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল হিচাপে প্ৰখ্যাত হৈছে কেৱল এই গছজোপাৰ বাবেই। আপোনালোকক যিমান পাৰোঁ গছজোপাৰ সবিশেষ দিবলৈ চেষ্টা কৰিলোঁ। তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।